हेलो फ्रेंड्स गुड मॉर्निंग मोर चेनेल अपना सकलोके पुनर्बार स्वागतम जानाइছোঁ। আজি কি আছে তো সকলে জানেই। আজি 17 ছেপ্টেম্বৰ, আজি বিশ্বকৰ্মা পূজা। আমাৰ ঘৰতো সৰু সুৰাকৈ অকণমান আয়োজন কৰিছোঁ, আপোনালোককো দেখাম কি কি কৰিছোঁ। মানুহজনো নাই, অকলে অকলে কৰিবলগীয়া হৈছে, সেইকাৰণে আৰু সৰু সুৰাকৈ আৰু তথাপিতো আপোনালোকক দেখাম কি কি কৰোঁ। এতিয়া উঠি মেলি মুখ হাত ধুই ঠাই ঘৰ সাৰি মচি চব ক্লিয়াৰ হৈ ল'লোঁ। এতিয়া গা চা ধুই আহিমগৈ, তাৰপিছত আপোনালোকক অকণমান দেখাম কি কৰোঁ কি নকৰোঁ। তে ভিডিঅ'টো চাই থাকিব শেষলৈকে, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। হেল্ল', গা চা ধুই মেলি আহি গ'লোঁ। চাদৰ মেখেলা ধুনীয়াকৈ পিন্ধি ল'লোঁ। এতিয়া ধূপ ধূনা দিম, চাকি জ্বলাম, গাড়ীত মালা দিম, আপোনালোকক চব দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। তে ব'লক গাড়ীলৈ যাওঁ, গাড়ীত মালা দিওঁগৈ ফাৰ্ষ্ট, তাৰপিছত ধূপ ধূনা জ্বলাম। ব'লক। এয়া মই ফাৰ্ষ্ট ধূপ ধূনা ৰেডি কৰিছোঁ জ্বলাবৰ বাবে। থাপনা ভাত, আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰিব। মই নিজে সজাইছোঁ।
এয়া দেউতাই আগবাঢ়িছে প্ৰসাদ ভাগ কৰিবৰ বাবে, সেৱা জনাই লৈছে। তাৰপাছত আৰু প্ৰসাদ ভাগ কৰিছে। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।